আংলঙৰ বিভিন্ন প্ৰান্তৰ স্কুলসমূহত চলি আছে গুণোৎসৱ দ্বিতীয় ৰাউণ্ড ডিফু হিন্দী আদৰ্শ এলপি স্কুলত গুণোৎসৱ কাৰ্যসূচীত জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি প্ৰকৃতিৰ ৰুখত পশ্চিম কাৰ্বি আংলং জিলাৰ টেঙেৰা লাংছো আবতৰীয়া ধুমুহা বৰষুণত বিস্তৰ ক্ষতি টেঙেৰা লাংছৰ বৃহৎ এলেকা নতুন প্ৰজন্মক খেলৰ প্ৰতি উৎসাহিত কৰাৰ বাবে নিজাববীয়াকৈ প্ৰস্তুতি চেৰলংজন ৰাইজৰ খেলপথাৰ নিৰ্মাণৰ বাবে গাঁঠিৰ ধন ভাঙি জেচিবিৰে নমাই কৰিছে কাম নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰনপি আগবাঢ়িছো প্ৰথম খবৰৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন স্কুলসমূহত চলি আছে গুণোৎসৱ দ্বিতীয় ৰাউণ্ড ডিফু হিন্দী আদৰ্শ বিদ্যালয়তো চলি আছে গুণোৎসৱ কাৰ্যসূচী এই গুণোৎসৱত স্বয়ম্ভূ জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে ব্যাহিক মূল্যায়ক হিচাপে উপস্থিত থাকি পৰ্যবেক্ষণ কৰে জিলাখনৰ স্কুলসমূহত চলি থকা গুণোৎসৱ ৰাউণ্ড দ্বিতীয় কাৰ্যসূচীৰ অন্তৰ্গত ডিফু হিন্দী আদৰ্শ এলপি স্কুলতো গুণোৎসৱ কাৰ্যসূচীত জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে ব্যাহিক মূল্যায়ক হিচাপে উপস্থিত থাকে আৰু ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমলা ইংটিপিয়ে প্ৰটকল অফিচাৰ হিচাপে অংশগ্ৰহণ কৰি স্কুলখনৰ ব্যাহিক মূল্যায়নৰ কামত সৰ্বতোপ্ৰকাৰ সহযোগ আগবঢ়ায় লগতে আইএছ ৰয়েলছন ব্ৰংপি নোডেল শিক্ষয়িত্ৰী বাসন্তী কিলিংপিৰ প্ৰমুখ্যে আন শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে পুৱা স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলৰ মৰ্ণিং এছেম্বলি প্ৰাৰ্থনা আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলক কিছুমান প্ৰশ্ন পাঠ পঢ়া আদি লোৱাৰ লগতে শ্ৰেণীৰ দৈনন্দিন হাজিৰা বহীত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আদি পৰ্যবেক্ষণ কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সাধাৰণতে চ'ত বা বহাগ মাহতহে বৰদৈচিলা মাকৰ ঘৰলৈ আহে আৰু মাকৰ ঘৰলৈ আহিলে ধুমুহা বৰষুণ আৰু গাজনিৰে প্ৰকৃতি মুখৰিত হয় কিন্তু হঠাতে অসময়তে পশ্চিম কাৰ্বি আংলঙত ধুমুহা বৰষুণ হ'ল আহিনৰ পথাৰত তথা গৃহস্থৰ ঘৰবাৰী কুঁৱলীৰ আৰু মলয়া বতাহৰ সলনি হ'ল ধুমুহা আৰু বৰষুণ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ টেঙেৰা লাংছৰ বৃহৎ এলেকা হয় পশ্চিম কাৰ্বি আংলঙৰ 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টি অন্তৰ্গত টেঙেৰা লাংছত হৰত নিশা কুঁৱলীৰ সলনি হ'ল প্ৰচণ্ড ধুমুহা বৰষুণ টেঙেৰা লাংছৰ বিস্তীৰ্ণ এলেকাত ধুমুহাই চলালে তাণ্ডৱ আবতৰীয়া ধুমুহা বৰষুণে উভালি পেলালে গৃহস্থৰ বাৰীৰ বহু তামোল গছ ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন অঞ্চলটোৰ বিস্তীৰ্ণ এলেকা এয়া চাওক গৃহস্থৰ তামোল গছ আৰু কলগছবোৰ ধুমুহাই উঘালি কেনেকৈ ব্যাপক ক্ষতিসাধন কৰি থৈ গৈছে ধুমুহাৰ ফলত বাৰীৰ ফচল এইদৰে ক্ষয়ক্ষতি দেখি হাহাকাৰ আৰু চিন্তিত হৈছে অঞ্চলটোৰ গয়া ৰাইজ মই 7:30 বজাত ডাঙৰ ধুমুহা আহিছিলে ঘৰটো উৰুৱাই লৈ গ'ল বেয়া কৰি দিলে আৰু টিঙি সোপাবিলাক চব বেয়া কৰি দিলে নিজে অলপ ঠিক কৰিয়ে থাকিব পাৰিছে নহ'লে থাকিব নোৱাৰে হয় অলপ চলপ খালি লগাই থৈ দিছিলে টিঙিলা গোটেই উৰাই লৈ গৈছে আৰু তামোল গছবিলাক বেছি লোকচান হৈছে অঞ্চলত ধুমুহা হৈছিলে ধুমুহা হোৱাৰ ফলত বাৰী কিছুমান মূল্যৱান গছ ভাঙিছে তাৰপিছত ঘৰ উভালি পেলাইছে তাৰপিছত বিজুলী যিটো কাৰেণ্টৰ তাৰো হেৰি মেইন লাইন চাব লাইন ছিগিছে আৰু এতিয়ালৈকে লাইনৰ যিটো হেৰি পোৱা নাই লাইনো বিচ্ছিন্ন হৈ আছে বোঠাত লাংছৰ পৰা জাসন ইংহে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ডিফু চহৰৰ নিচে ওচৰতে এখন চেৰলংজন গাঁওখন গঠন হোৱা আজি 15 বছৰ হ'ল কিন্তু অঞ্চলটোৰ উঠি অহা শিক্ষিত যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ বাবে চৰকাৰে একো চিন্তা নকৰাত অৱশেষত ক্ৰীড়া ক্ষেত্ৰত উৎসাহিত কৰিবলৈ ক্ৰীড়া পথাৰ নিৰ্মাণ কৰাত লাগি গৈছে অঞ্চলটোৰ যুৱক যুৱতী তথা ৰাইজ ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত চেৰলংজন গাঁওখন হবৰে পৰা উন্নয়নৰ কোনো আঁচনি ঢুকি নোপোৱা এইখন গাঁও ডিপু চহৰৰ নিচে গাতে অৱস্থিত
চহৰৰ নিচে কাষত যদিও নাই কোনো উন্নয়নৰ ব্যৱস্থা সেয়েহে বৃহত্তৰ গাঁওখনৰ উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীক খেলৰ প্ৰতি উৎসাহিত কৰিবলৈ এখন বিৰাট খেলপথাৰৰ অভাৱ অনুভৱ কৰা ৰাইজে নিজৰ গাঁঠিধন ভাঙি জেচিবি নমাই মাটি কটাইছে প্ৰতিবাৰ নিৰ্বাচনৰ সময়তে প্ৰাৰ্থীসকলে গাঁওখনৰ উন্নয়নৰ বাবে অমুকটো কৰিম তমুকটো দিম বুলি কৈ থৈ যাব কিন্তু নিৰ্বাচনৰ পিছত জিকি শাসনৰ গাদীত বহিবলৈ পালে সকলোবোৰ পাহৰি যাব 15 বছৰ এই অৱস্থাই হৈ আহিছে চেৰলংজন ৰাইজৰ ক্ষেত্ৰত এইদৰে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত দুখেৰে ব্যক্ত কৰে স্থানীয় যুৱ নেতাই Nanti tum jungjung be sila klembong lo tang tela aprang nanti tuman pilih naga cek tekang tum mala GM tum dak labang so arong apan serlong jon arong apan mane nanti tuman la awar sai nangi pi pula son kicak kang duma EM election la vote ke hang mate rong la vote rong sarkar vote na hang atu dang ni je kang ateng alang ni mai na do ban vote na ke hang mai long alang li tekang long lo je serlong jon ta anarong ke thepen ke patwa klam ta ave jata ve pu non mai meeting do dim ta ave pot nili election real ki klang lo tinili ke hai lo tinali tum han nili pocket pe staminali halak isi nang ki konali tum la hil pini nela hai body kon ka tum tum la ta stami tini ani ya ta thelong le alang ni je kang ge dimisen lo nili nikan pocket congress adin long do erlo stami non ke nili ke ki duk la rada phan ke lang apor non nikan ko manginali tum hai dete vokas sondala konai tum rong rat ta ima ke nai ke lai ba nili deng lo non ma ke nikan ko par elo nili ke chok lo la sinon ke rat ke lang lo ka deng lo ke salang ni kan sitami haidet penalang li lalak isi alang li pocket pen sinapi ku gecak do sitami kini arni ta insam risido kumara EM ne kicak alang li la konsuri EM kodip di pusat sar sejak kang alang ইমানৰ পিছতো যুৱক যুৱতী তথা ৰাইজে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ডিফুচলে অনুৰোধ জনাইছে গাঁওখনৰ উন্নয়নৰ বাবে চৰকাৰৰ হাজাৰ হাজাৰ আঁচনিৰ ভিতৰত কিছুমান আনি এই অঞ্চলৰ ৰাইজৰ কল্যাণৰ বাবে কিছু কাম কৰক কিন্তু প্ৰদীপ ডিফুচাই ৰাইজৰ এই অনুৰোধ কিমান গুৰুত্ব দিব বা উন্নয়নৰ কি ব্যৱস্থা ল'ব সেয়া সময়তে প্ৰত্যক্ষ কৰিব পৰা যাব অৰুণ লেখে ৰিপৰ্ট কাট নিউজ এবাৰ কোনো ৰকমে হুকাই যোৱা ঘাৰ দাগত পুনৰ খুচুৰি বা আঘাত কৰি দিলে কিমান যাতনাদায়ক হ'ব পাৰে কথাটো সকলোৱে জানে এনে ধৰণৰ ঘটনাকে কৰিবলৈ ওলাইছে গুৱাহাটীৰ বেলতলা লক্ষ্মী মন্দিৰৰ দুৰ্গা পূজা কমিটিয়ে অসমৰ একাংশ বুদ্ধিজীৱী তথা জ্যেষ্ঠ নাগৰিকৰ প্ৰচেষ্টাত ঘটনাটোক লৈ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ পৰা কোনো ৰকমে ৰক্ষা পৰিছিল কিন্তু এনেকৈ দুৰ্গা মন্দিৰৰ পেণ্ডেলত অভিনীল ৱাটাৰফল প্ৰদৰ্শনৰ ঘটনাটো পুনৰ হিতে বিপৰীতে হোৱাৰ আশংকা কৰিছে কাৰ্বি আংলঙৰ আখাৰী সংগঠন জাকাছে দুৰ্ভাগ্যজনকভাৱে যোৱা 8 জুনত গুৱাহাটীৰ পৰা কাংঠিলাংছলৈ ফুৰিবলৈ অহা দুই শিল্পী পৰ্যটক অভিজিত আৰু নীলোৎ পলে খোপা ধৰাৰ সন্দেহত গণপ্ৰহাৰ হৈ দুখজনকভাৱে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ হৃদয়বান প্ৰতিজন মানুহৰ মন দুখী কৰিছিল জিলাবাসীয়ে এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে অসমবাসীৰ ওচৰত লজ্জিত হোৱাৰ লগতে এই নাৰকীয় ঘটনাৰ সৈতে জড়িত দুখী ব্যক্তিসকলক আৰক্ষীয়ে কৰায়ত্ব কৰি উপযুক্ত আইনী শাস্তি প্ৰদান কৰাৰ দাবী তুলিছিল জিলাখনৰ বিভিন্ন দল সংগঠনে এনে পৰিপ্ৰেক্ষিতত লক্ষ্মী মন্দিৰৰ পূজা পেণ্ডেলত এইদৰে বিশেষভাৱে প্ৰদৰ্শন কৰা কাৰ্যই পুনৰ দীৰ্ঘদিনে দুই সম্প্ৰদায়ৰ মাজত অব্যাহত হৈ অহা শান্তি সম্প্ৰীতিত ভাঙন অহাৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ মাজত কাৰ্বি জাতিটোক অপৰাধী জাতি হিচাপে প্ৰদৰ্শন কৰা কাৰ্যক কোনোমতে সহনশীল নহয় বুলি কোৱাৰ লগতে এই সন্দৰ্ভত যোৱা 8 অক্টোবৰত কামৰূপ নগৰৰ জিলা উপায়ুক্তৰ হাতত লক্ষ্মী মন্দিৰ দুৰ্গা পূজা কমিটিৰ কাৰ্যক তীব্ৰ বিৰোধিতা কৰি কমিটিৰ বিপক্ষে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জাকাছৰ অধ্যক্ষ খৰসিং তেৰণে কাট নিউজক বিবৃতিযোগে জনায় সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love.
parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলঙৰ সমগ্ৰ প্ৰান্তৰ লগতে ধনচিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ধনচিৰি ইংৰাজী হাইস্কুলতো গুণোৎসৱ দ্বিতীয় ৰাউণ্ড সফলভাৱে মঙ্গলবাৰে সম্পন্ন হৈ যায় সোমবাৰে পুৱা ধনচিৰি ইংৰাজী হাইস্কুলখনৰ পৰিচালনা কমিটিৰ সভাপতি পতাকা উত্তোলনেৰে দ্বিতীয় ৰাউণ্ড গুণোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ইয়াৰ পিছতে মঙ্গলবাৰে অনুষ্ঠিত হয় স্কুলখনৰ শিক্ষা পদ্ধতি তথা পৰিৱেশৰ মূল্যায়নৰ কাৰ্যসূচী মূল্যায়নৰ আজি কাৰ্যসূচীত বাৰ্ষিক মূল্যায়ক হিচাপে কাৰ্বি আংলং জিলাৰ কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক এছ.কে. তিৱাৰীয়ে অংশ লৈ মূল্যায়ন কৰে স্কুলখনৰ ছাত্ৰ-ছাত্ৰী পাঠ পঢ়া প্ৰশ্ন উত্তৰ সোধা কাৰ্যকে ধৰি পুৱা মৰ্ণিং এছেম্বলি আৰু শ্ৰেণীসমূহত দৈনন্দিন হাজিৰা বহিও পৰীক্ষণ কৰে মূল্যায়ক তিৱাৰীয়ে উল্লেখ্য মূল্যায়ক তিৱাৰীৰ এই কাৰ্যত স্কুলখনৰ প্ৰধান শিক্ষক তথা স্কুল পৰিচালনা কমিটিৰ সভাপতি তথা সদস্যসকলে সহযোগ কৰে ধনচিৰিৰ পৰা বিশেষ প্ৰতিবেদক ধনচিৰি অভিশপ্ত 17 অক্টোবৰ এই বিশেষ দিনটোলৈ কোন কাৰ্বিয়েনো পাহৰিব পাৰে দিনটোত নতুন প্ৰভাতত উদিত নতুন সূৰ্যই বিশ্ববাসীক খবৰ দিয়া সময়তে চাৰ্জিং প্ৰিচেকৰ বাবে আহিছিল কালান্ত ক্ষণ অতিশয় সেই অশোভনীয় ক্ষণত পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ শ্যামলা প্ৰকৃতিৰ বুকুত লালিত পালিত চাৰ্জিং প্ৰিচেকৰ সেই বিশেষ স্থান হঠাতে পৰিণত হৈছিল বধ্যভূমিলৈ
হাৰদী কোমল সুৰভি ভৰা প্ৰভাতত কেঁচেমা কেঁচেম জীয়া তেজৰ গোন্ধই বিয়পি পৰিছিল বতাহত হয় অভিশপ্ত 17 অক্টোবৰ মানৱ জাতিৰ ইতিহাসত এনে কলা অধ্যায় যেন আৰু বিশ্বৰ কোনো প্ৰান্ততে আৰু কোনো মানৱ জাতিৰ ক্ষেত্ৰত যেন কেতিয়াও নঘটে কিন্তু ইতিহাসেই দুখত হওক সুখত হওক নতুবা আটাইতকৈ কুৎসিত আৰু অভিশপ্তই হওক মানৱ জাতিৰ গতিশীলতাৰ সৈতে উৎপ্ৰোত লাগিয়ে থাকে সেয়ে সুঁৱৰিবই লাগিব 17 অক্টোবৰৰ এই অভিশপ্ত দিনটোতেই দুখনকৈ বাছৰ পৰা বচা বচা বিশেষ জাতিক চিনাক্ত কৰি নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছিল একাংশ দুৰ্বৃত্তই সেই সময়ত এই চূড়ান্ত অমানৱীয় আৰু পৈশাচিক ঘটনাই বিশ্বৰ সমগ্ৰ মানৱ ইতিহাসক স্তম্ভিত কৰিছিল মানৱ জাতিৰ ইতিহাসত আটাইতকৈ দুখজনক ইতিহাস ভৱিষ্যত প্ৰজন্মৰ বাবে সাক্ষী হৈ ৰবলৈ এই ঘটনাৰ পৰৱৰ্তী সময়ত কাৰ্বি স্বায়ত্ত পৰিষদৰ উদ্যোগত নিৰ্মাণ এই চাৰ্চিম স্মৃতি পাৰ্ক এই স্মৃতি পাৰ্কত প্ৰতি বছৰে পালন কৰি আহে অভিশপ্ত 17 অক্টোবৰত প্ৰাণ হেৰুওৱা নিৰীহ লোকৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰি যাচি আহিছে একাজলি অশ্ৰু অঞ্জলি এইবাৰ 13 সংখ্যক সোঁৱৰণি অনুষ্ঠানৰ বাবে চাৰ্চিম প্ৰিচেকবাসীয়ে বিশাল পাৰ্কখনৰ বিশাল ভূমিডোখৰ হাবি জংঘল আদি কাটি চাফাই কামত আত্মনিয়োগ কৰিছে দৃশ্যযোগে আপোনালোকে প্ৰত্যক্ষ কৰিছে মুনিহ তিৰোতাসকলে আটাই মিলি কেনেকৈ আন্তৰিকতাৰে কামত লাগি আছে 17 অক্টোবৰত পালন কৰিবলগীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ স্থানীয় চাৰ্চিম প্ৰিচেকবাসীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ একান্ত উপস্থিতি কামনা কৰিছে ইনিফাই তাৰিং কৰিছিল কে পিনিয় নিংকান এলি তুম লাদাক চাৰ্চিম লপে পিৰছে ani kan bang so na taxi non ke bang jing deng cricket thoma ala suka palon ja phanile tum charchim pir se garar ladak chilang pet pen heme jangre sar pisar phula pen ile tum ladak ronga saru basar la pen me kar me thur ka do pen ladak ile tum bang pharu isira bang koi an su sin ile tum pini ladak rat akam claim lo la pen ladak hector si su se ile tum non pini ar ni bang thai bom lo la ile tum la so a news a channel long pen sin tum chuning ri dun lo je non ke bang i tarik kri troksi ani kan bang so na taksing deng kri thom long nangli kar byang long a cm tuliram rong hang sar nangli la so a me long na chitong ni phangsini litum ka do vela da choma sar phang sar la pen ka do vela tum amreng homosi an samenang tum hala so ni bang vek po busini litum nangli phan chuning ri par piglo la pen nangli phan ning thi par piglo asipini nili ladak kami klemarat ke du anta nang li phansi la sorni bang bek nang ji pusini li tum ka do beta chong hong prong lo la pen nang chong dum bek ye phansi nang li pan anud pen bang thom bang pri benta nang li phansi chuning ri pensi nang tum nang li phansi chong hong prong lo la se ni tum la rong ni rong thomarat pini kami klemarat tum ta nang li phansi ka do be chong hong prong lo pusini li tum ni li tum han an su se nang kapi do meji nang kapi thak meji chukle meji choda meji phansi ni litum ke alang li tuma phansi an so se cho me phang me ke dam tum han ta ni tum han ang pe lang non thuk po pusi la si dak pini kam klem pon la nang litum la si la dak sor lu punon supin so punon ingdon pen ba ni ni litum sa dak ching ripet pen si ning duk bom si ta me ni litum me klem bom lo la si la bang so ke klem ma long alang litum ak leng the tum ta kar biang long adang long pen konat ma po bangke cipuyok plolo la pen nilitum sithi pen mate alang litum aphan kahumri dam po bangke nilitum ta khorot ka bia joy ni lo la si cm sar bangke non ang chitong dun wek nang po la pen non la dak amreng homosti long alang li terang pi bai do ta la dak chuning het nang chitong dun la si pining thot ta nang chitong ni pusi alang li phan an su se ahir jume hang pilo la penang chitong dun po nilitum akhapik ladak nilitum ko an lo ni ikam yam chi ubu penalang litum phana khas nilitum pini ladak kam ke klem pon lo la sila so kam ke klem long nilitum an so se hala ke theki dinga tum ta lang litum an se akai ding pi sitami la so serang hoy puthot alang litum ching ni thwi pulote nilitum aphan lo prisek la pen charchim la pen alang litum sitami do me thak me akai ding pi aphan pusi ahir jume hang pi nang po la pen ahir jume pi po pusi alang litum hanta chuning ring lo
খেৰণীৰ পৰা বীৰেন ইংখি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ অন্যান্য প্ৰান্তৰৰ লগতে হিডিপি ইংৰাজী স্কুলতো দ্বিতীয় ৰাণ গুণোৎসৱ সফল সম্পন্ন হয় মঙলবাৰে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা চেৰদিহুন তেৰণপিয়ে ব্যাহিক মূল্যায়ক হিচাপে অংশ লয় আৰু গুণোৎসৱৰ কাৰ্যসূচী সফল ৰূপায়ণত সহযোগ কৰে হিডিপি ইংৰাজী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে মৰ্ণিং এছেম্বলি পৰ্যবেক্ষণৰ পিছতে শ্ৰেণীত পাঠদান ছাত্ৰ-ছাত্ৰীসকলক কিছুমান প্ৰশ্ন সোধাৰ পৰা শ্ৰেণীত দৈনন্দিন হাজিৰা বহি পৰ্যবেক্ষণৰ লগতে স্কুলখনৰ খোৱা পানী স্কুল ঘৰ শৌচ পচাগাৰ আদি সা-সুবিধাসমূহৰ সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে উল্লেখ্য এই মূল্যায়ন কাৰ্যত SMC সভাপতি ৰেনসিং টিমুং প্ৰধান শিক্ষক সংবে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে বাহ্যিক মূল্যায়ক হিচাপে অংশ লোৱা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা চেৰদিহুন তেৰণপিৰ মূল্যায়ন কাৰ্যত সহযোগ কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ